খানাপাৰ খেলপথাৰত এই বঁটা প্ৰদান 4841খনকৈ A+Grade প্ৰাপ্ত বিদ্যালয়লৈ এই সন্মান আগবঢ়োৱা হৈছে অভিনন্দন উদগনিমূলক অনুষ্ঠানৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী A+Grade প্ৰাপ্ত বিদ্যালয়লৈ 25000 টকা সাহায্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ পুনপটীয়াকৈ লৈ গৈছো কাৰ্যসূচীৰ মাজলৈ পাৰো বেলেগ কথা মই কিমান তোমাৰ ল'ৰা ছোৱালীক ন্যায় দিব পাৰো বেলেগ কথা কিন্তু তোমাৰ ল'ৰা ছোৱালীৰ মাজত মই এটা অদ্ভুত মেধা মই দেখা পাইছো মই এটা বেলেগতকৈ বেলেগ এই তোমাৰ ল'ৰা ছোৱালীজনক মই দেখা পাইছো তুমি জীৱনত অকণমান সময় হলেও তোমাৰ ল'ৰা ছোৱালী কেইটাৰ পঢ়া শুনাৰ বাবে খৰচ কৰা আৰম্ভ কৰা হোমৱৰ্ক চোৱা অকণমান যি ধৰণে সহায় কৰিব পাৰা সহায় কৰা দেখিবা তোমাৰ ল'ৰা ছোৱালী এদিন নাম কৰিব এই যে দেউতাক মাকৰ লগত অলপ দেৰি যে সংলাপ হ'ল অলপ যে কথা বতৰা হ'ল এই কথা বতৰাৰ ফলতে 10 বছৰ পিছত আপোনালোকে দেখা পাব সেই ছাত্ৰজনে গুৱাহাটীৰ IITত পঢ়ি আছে সেই ছাত্ৰজনে ডিব্ৰুগড়ৰ মেডিকেল কলেজত পঢ়ি আছে সেই ছাত্ৰজনে গৈ যোৰহাটত ইঞ্জিনিয়াৰিং কলেজ পঢ়ি আছে সেই ল'ৰাজনে গৈ খড়গপুৰ ৰুৰকীত IITত গৈ নাম এডমিশ্যন লৈছে পাৰ্চনেল যত্ন গুণোৎসৱৰ সময়ত আমি বুজাব যত্ন কৰো যে ষ্টুডেণ্টসকলৰ বহুত আমাৰ ষ্টুডেণ্ট নাথাকে 150 200 300 জন ষ্টুডেণ্ট থাকে প্ৰত্যেক ক্লাছৰ যি 10-15 জন মেধা শক্তিৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক আমি আইডেন্টিফাই কৰি তেওঁলোকৰ দেউতাক মাকৰ লগত আমাৰ সংলাপ আমি বেছিকৈ কৰিব লাগে আৰু ক্লাছত আন ল'ৰা ছোৱালীসকলকো সেই ল'ৰা ছোৱালী কেইটাৰ উদাহৰণ দি আন ল'ৰা ছোৱালী কেইটাকো আমি আগবাঢ়ি যাবলৈ আমি প্ৰেৰণা দিব লাগে মই ভাবো অকণমান ঘৰুৱা ৰাতিপুৱা 8টাত গলো 2টাত ঘূৰি আহিলো ই এটা ব্যৱস্থাৰ পৰা আঁতৰত গৈ যেতিয়া আমি অকণমান ঘৰুৱাভাৱে দেউতাক মাক আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিম যথেষ্ট পৰিৱৰ্তন আমাৰ বিদ্যালয়সমূহত সম্ভৱ